নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সংবাদ মাধ্যমেহে আজমল আৰু কংগ্ৰেছৰ মাজত কাজিয়া লগাব বিচাৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভূপেন বৰাৰ এই মন্তব্য। ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ। ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক বিৰোধীৰ মাজত দেখা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা। অহা ৩১ মাৰ্চত অসমত ২খন আসনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই আইনৰ ৰক্ষক হিচাপে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কাম নকৰি মুখ্যমন্ত্ৰীৰ কথা মতেহে কাম কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ ৰক্ষক হিচাপে কাম কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। সভাপতিগৰাকীয়ে লগতে কয় যে ৰাজ্যসভাৰ নিৰ্বাচনৰ কোনো দলৰ বিধায়কে আন প্ৰাৰ্থীক ভোট দিলে কোনো ব্যৱস্থা লোৱা নহ'ব বুলি কোৱাটো দুৰ্ভাগ্যজনক। আইনত আছে, ভোট দিয়াৰ আগতে দলীয় এজেণ্টক বিধায়কে দেখুৱাব লাগিব। ভূপেন বৰাই লগতে কয় যে আমাৰ বিধায়কে অভিযোগ দিছে, শ্লিপ দি অধ্যক্ষই কোঠালৈ মাতি নি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ পৰিচালিত কৰিছে। জম্মু কাশ্মীৰত বিজেপিয়ে নিজৰে বিধায়কে ৰাজ্যসভাত ক্ৰছ ভোটিং কৰাৰ কাৰণে ডিছকুৱালিফাই কৰিছে। অসমত নিয়ম বেলেগ কিয় বুলি প্ৰশ্ন ভূপেন বৰা। একেদৰে ৰাজ্যসভা নিৰ্বাচনত AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত মন্তব্য কৰি ভূপেন বৰাই কয় যে সংবাদ মাধ্যমেহে আজমল আৰু কংগ্ৰেছৰ মাজত কাজিয়া লগাব বিচাৰিছে। বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয় যে সংবাদ মাধ্যমত বদৰুদ্দিন আজমলে কি কৈছে ডাঙৰ কথা নহয়। আমাৰ হাইকমাণ্ডৰ আগত যি কৈছে তাতেই মই আশ্বস্ত হৈছোঁ। তেওঁ লগতে কয় যে আমি কাজিয়া কৰিব বিচৰা নাই, সকলো বিৰোধী ৰাজ্যসভাৰ নিৰ্বাচনত একতাৰে যুঁজিম। পৰৱৰ্তী খবৰটো হৈছে নুমলীগড়ত ধুমুহাৰ তাণ্ডৱ। প্ৰচণ্ড ধুমুহাই ভাঙি চুৰমাৰ কৰিলে বহু পৰিয়ালৰ বাসগৃহ, বিদ্যুৎ যোগান ব্যাহত। নুমলীগড়ত নিশা বতাহ ধুমুহাৰ তাণ্ডৱ। হঠাতে অহা এজাক ধুমুহাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। মৰঙী মৌজাৰ বিভিন্ন এলেকা মৰঙী পোৰা জংঘল দৈগ্ৰুং, মিৰিপথাৰ ২ নং দৈগ্ৰুং, পোৰা বঙলা, বগীধলা আদিৰ উপৰিও ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহু গড়কাপ্তানি পথত গছ বাগৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বহু ঠাইত বিদ্যুতৰ তাঁৰ বিচ্ছিন্ন হয়, বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙীত বাগৰি পৰা গছৰ চেপাত ২জনকৈ বাইক আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। ধুমুহা বৰষুণৰ ফলত সমগ্ৰ অঞ্চলত ব্যাহত বিজুলী সংযোগ। পৰৱৰ্তী খবৰটো হৈছে দ্য কাশ্মীৰ ফাইলছ চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰ্ধচুটি ঘোষণা কৰা কাৰ্যৰ বিৰোধিতা বিশ্ববিদ্যালয় আছুৰ। দ্য কাশ্মীৰ ফাইলছ চাবলৈ কৰ্মচাৰীক অৰ্ধচুটি দিয়াৰ সিদ্ধান্তক হঠকাৰী আৰু হাস্যকৰ আখ্যা আছুৰ। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিগত ২৩ মাৰ্চ তাৰিখে দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰ চাবলৈ কৰিব বিচৰা শিক্ষক, বিষয়া আৰু কৰ্মচাৰীলৈ অৰ্ধচুটি প্ৰদানৰ বাবে জাৰি কৰা জাননীক লৈ জাঙুৰ খাই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ গোট। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি সাধাৰণ সম্পাদক ক্ৰমে হিমানী কলিতা, অনুস্মিতা দাস আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি সাধাৰণ সম্পাদক ক্ৰমে কংকন মেধি, মৃদুস্মৃতা ডেকাই এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, শিক্ষানুষ্ঠানখনে বিদ্যায়তনিক কাম কাজ বাদ দি চলচ্চিত্ৰ চাবলৈ ছুটি প্ৰদান কৰা কাৰ্য কোনো কাৰণতেই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক প্ৰশাসনিক পৰিৱেশৰ অনুকূল হ'ব নোৱাৰে। কোভিডৰ বাবে যোৱা ২টা বৰ্ষত বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক কাম কাজত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰাৰ পাছতে এতিয়া ক্ৰম স্বাভাৱিক অৱস্থাত ঘূৰি আহিবলৈ লওঁতেই কৰ্তৃপক্ষই বিদ্যায়তনিক প্ৰশাসনিক কাম কাজ বাদ দি চলচ্চিত্ৰ চাবলৈ উৎসাহ যোগোৱা কাৰ্য হাস্যকৰেই নহয় হঠকাৰী বুলি বিজ্ঞপ্তিটোত প্ৰকাশ কৰে গুৱাহাটী আছুৱে। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এনে সিদ্ধান্ত লোৱা কৰ্তৃপক্ষই এই বিশেষ চলচ্চিত্ৰখনৰ প্ৰতি কি দৰদ অনুভৱ কৰিলে সেই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনায় গুৱাহাটী বিশ্ববিদ্যালয় আছুৱে। উল্লেখ্য যে চৰকাৰৰ সুৰতে সুৰ মিলাবলৈ গৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ স্বকীয়তা, স্বতন্ত্ৰতা আৰু চিন্তাৰ স্বাধীনতাক বিসৰ্জন দিয়া কাৰ্যক মানি ল'ব নোৱাৰি বুলি উল্লেখ কৰে আছু গোট দুটাই। ইয়াৰ উপৰি তেওঁলোকৰ অভিযোগ যে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনোদিনে পদক্ষেপ লৈ নোপোৱা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হিন্দী চলচ্চিত্ৰৰ পৰোক্ষ প্ৰচাৰত লিপ্ত হৈ শিক্ষানুষ্ঠানখনৰ মৰ্যাদা
কৰিছে। এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ গৰিমা, শৈক্ষিক পৰিৱেশ আৰু নিৰপেক্ষ স্থিতিৰ পৰিপন্থী বুলি উল্লেখ কৰি কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ মান মৰ্যাদা অটুট ৰাখি এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ আছু গোট দুটাৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে 2026 নতুবা 2031 চনত ৰাজ্যত AIUDFৰ চৰকাৰ, কিন্তু আজমল মুখ্যমন্ত্ৰী নহয় বুলি মন্তব্য কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া। শনিবাৰে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ অৰ্থাৎ AIUDFৰ ভিতৰ চৰাত কিছু মতবিৰোধৰ সৃষ্টি হোৱাৰ ইংগিত প্ৰদান কৰিছে দলটোৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াই। বৰভূঞা ডাঙৰীয়াই অহা কেইবছৰমানৰ ভিতৰত অসমত AIUDFৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। অৱশ্যে দলত চৰকাৰ আহিলে মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল নহয় বুলিও বিধায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে মই আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 2026 নতুবা 2031ত আমি চৰকাৰ কৰিম, কিন্তু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মুখ্যমন্ত্ৰী নহয়। আমি জনসাধাৰণৰ অনুভূতি বুজি পাওঁ। মুখ্যমন্ত্ৰী আমাৰ মাজত কোনোবা এজন মূলসুঁতিৰ অসমীয়া লোক হ'ব। AIUDF বিধায়কগৰাকীয়ে লগতে শাসনাধীষ্ঠ বিজেপি দলে অবৈধ বিদেশী নাগৰিক বিতাড়িত কৰিব নোৱাৰাৰ বাবেও তীব্ৰ সমালোচনা কৰে। তেওঁ লগতে কয় যে এই বিষয়টোক লৈ কেৱল ৰাজনীতি কৰি আহিছে, ক্ষমতালৈ অহাৰ পিছত কিন্তু একো নকৰে। শাসনত আহিবলৈ বিজেপি অগপই এই বিষয়টো উত্থাপন কৰি আহিছে। পৰৱৰ্তী খবৰটো হৈছে গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ দেওবাৰে ৰাজহুৱা ৰেলীত প্ৰত্যেক কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে। বিদেশী পুঁজিৰ গোচৰৰ সন্দৰ্ভত সোমবাৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাৰ মাজতে দেওবাৰে ইছলামাবাদত এক ৰাজহুৱা ৰেলীত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে প্ৰত্যেক কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। শনিবাৰে বিশেষ সূত্ৰৰ পৰা এই তথ্য প্ৰদান কৰা হয়। দেওবাৰৰ ৰেলীত খানে শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা আৰু এখন কেয়াৰটেকাৰ চৰকাৰৰ দাবী উত্থাপন কৰিব পাৰে। বিগত 23 মাৰ্চত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কোনো কাৰণতে পদত্যাগ নকৰে বুলি মন্তব্য প্ৰদান কৰিছিল। অৱশ্যে শাসকীয় মিত্ৰজোঁটৰ কমেও 3টা মিত্ৰশক্তিয়ে অনাস্থা প্ৰস্তাৱৰ সময়ত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ভোট দিয়াৰ ইংগিত দিছে, যিটো এই মাহৰ শেষৰ ফালে সংসদত আলোচনা হ'ব। পাকিস্তান মুছলিম লীগ নৱাজ PMLN আৰু পাকিস্তান পিপলছ পাৰ্টিৰ প্ৰায় 100 গৰাকী সাংসদে 8 মাৰ্চত নেশ্যনেল এছেম্বলি সচিবালয়ত অনাস্থা প্ৰস্তাৱৰ বাবে জাননী প্ৰদান কৰিছিল। জাননীখনত অভিযোগ কৰিছিল যে পাকিস্তান তেহৰিক-ই-ইনছাফ PTIৰ নেতা তথা প্ৰধানমন্ত্ৰী ইমৰান খানৰ নেতৃত্বাধীন চৰকাৰখন দেশৰ অৰ্থনৈতিক সংকট আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে দায়বদ্ধ। 342 জন সদস্যৰে গঠিত নেশ্যনেল এছেম্বলিত ইমৰান খানৰ PTIয়ে চৰকাৰত থাকিবলৈ হ'লে 172 গৰাকী সদস্যৰ ভোটৰ প্ৰয়োজন। ইতিমধ্যে শাসকীয় দলটোৰ কেইবাজনো অসন্তুষ্ট সদস্যই ইমৰান খানৰ বিৰুদ্ধে ভোট দিবলৈ মন বান্ধি লৈছে। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰত আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি। গোচৰ দিবলৈ যোৱা লোকক পিষ্টলেৰে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক পূৰ্বতকৈও যথেষ্ট ভাল হোৱা বুলি দাবী কৰি অহাৰ মাজতে পুনৰ আৰক্ষীয়ে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কেইদিনমান পূৰ্বে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ আৰক্ষীৰ গুণ্ডাগিৰিৰ ঘটনা চাঞ্চল্য মাৰ নোযোৱাতেই এইবাৰ শিৱসাগৰত ঘটিছে সেই ধৰণৰ ঘটনা। অভিযোগ উত্থাপিত হৈছে জিলাখনৰ চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেৱ সিঙৰ বিৰুদ্ধে। আৰক্ষী বিষয়াজনে সুৰামত্ত অৱস্থাত গোচৰ তৰিবলৈ অহা মহিলাসহ কেইবাজনো লোকক আশ্ৰাব্য গালি-গালাজ কৰাৰ লগতে পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল এটা পানীৰ মটৰ। এই ঘটনাৰ পিছতে ৰাইজে মহিবুল আলী নামৰ এজনক সন্দেহবশত কৰায়ত্ব কৰি লৈ গৈছিল চেৰেকাপাৰ আৰক্ষী চকীলৈ, কিন্তু আৰক্ষী চকীত সুৰামত্ত অৱস্থাত থকা আৰক্ষী বিষয়া হৰদেৱ সিং খৰ্গহস্ত হৈ পৰে ৰাইজৰ ওপৰত। গোচৰ তৰিবলৈ যোৱা পুৰুষ মহিলা নিৰ্বিশেষে আৰক্ষীয়ে বিষয়াজনে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী বিষয়াজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিতল গগৈ, ৰাহুল গগৈ, সুখদেৱ ৰবি দাসকে ধৰি 10 জনৰো অধিক লোক। ইফালে গোচৰীয়া ৰাজীৱ গগৈও আহত হোৱা বুলি জানিব পৰা গৈছে। পিষ্টল দেখুৱাই সকলোকে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে আৰক্ষী বিষয়া
হৰদেৱ সিঙৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৰাইজে। পৰৱৰ্তী খবৰটো হৈছে দুদিনীয়া ভাৰত বন্ধৰ ঘোষণা। বেংক কৰ্মচাৰীসকলেও পূৰ্ণ সমৰ্থন জনাইছে। ট্ৰেড ইউনিয়নসমূহে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধৰ ঘোষণা কৰিছে আৰু এই বন্ধক সমৰ্থন জনাই বেংক ইউনিয়নসমূহেও সেই দিন দুটাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। বেংক ইউনিয়নসমূহে কয় যে তেওঁলোকে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণ আৰু বেংকিং আইন 2021ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক জনাইছে যে 28-29 মাৰ্চত বেংকিং সেৱা বন্ধ থাকিব। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন যুটীয়া মঞ্চই সোমবাৰে আৰু মঙলবাৰে চৰকাৰৰ নীতিসমূহক কৰ্মচাৰী বিৰোধী বুলি অভিহিত কৰি দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েশ্যনে এই ধৰ্মঘটক সমৰ্থন জনাইছে। এই কৰ্মচাৰী সংগঠনবোৰ 22 মাৰ্চত মিলিত হৈছিল। সকলো ৰাজ্যতে তেওঁলোকৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পিছতে দুদিনীয়া ধৰ্মঘট ঘোষণা কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী, কৃষক বিৰোধী, জনতাৰ বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। ইফালে 2021 চনৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আৰু দুটাকৈ চৰকাৰী বেংক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বেংক ইউনিয়নসমূহে প্ৰতিবাদ সাব্যস্ত কৰিব। পৰৱৰ্তী খবৰটো হৈছে বিশ্বৰ বৃহত্তম মন্দিৰৰ বাবে 2.5 কোটি টকাৰ ভূমি দান গুৱাহাটীৰ মুছলমান ব্যৱসায়ী। বিশ্বৰ বৃহত্তম মন্দিৰৰ বাবে 2.5 কোটি টকাৰ ভূমি দান কৰিলে গুৱাহাটীৰ মুছলমান ব্যৱসায়ী। বিহাৰৰ পূব চম্পাৰণ জিলাৰ কাইথাবলিয়াত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বিৰাট ৰামায়ণ মন্দিৰ। বিশ্বৰ বৃহত্তম এই মন্দিৰটোৰ বাবে এজন মুছলমান ব্যক্তিয়ে দান কৰিলে 2.5 কোটি টকাৰ মূল্যৰ ভূমি। মুছলমান সম্প্ৰদায়ৰ ব্যৱসায়ীজন হৈছে গুৱাহাটীৰ। এই ব্যৱসায়ীজনৰ নাম হৈছে ইছতিয়াক আহমেদ খান। বৰ্তমান পৰিয়ালৰ সৈতে বিহাৰত বসবাস কৰা ইছতিয়াক আহমেদ খানে হিন্দু মন্দিৰৰ বাবে ভূমি দান কৰি নিজকে গৰ্বিত অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে। উল্লেখ্য যে মন্দিৰ নিৰ্মাণৰ বাবে কৰ্তৃপক্ষক প্ৰয়োজন 125 একৰ ভূমি, কিন্তু এতিয়ালৈকে মন্দিৰ কৰ্তৃপক্ষই লাভ কৰিছে 100 একৰ ভূমি। জানিব পৰা মতে যোৱা বুধবাৰে ইছতিয়াক আহমেদ খানে মন্দিৰ নিৰ্মাণৰ বাবে 23 কঠা এটা প্লট মন্দিৰৰ কৰ্তৃপক্ষক দান কৰে। ইয়াৰ মূল্য প্ৰায় 2.5 কোটি টকাৰ। মন্দিৰৰ বাবে বিনামূলীয়াকৈ মাটি দিয়া ইছতিয়াকে কয় যে মৰমেৰে থাকক হিন্দু মুছলমান, ইয়াৰ বাবে যুঁজ নিদিব। পাটনা মহাবীৰ মন্দিৰ ট্ৰাষ্টৰ সম্পাদক আচাৰ্য কিশোৰ কুণালে কয় যে যদি ইছতিয়াকৰ পৰিয়ালে মাটি দান নকৰিলেহেঁতেন তেন্তে মন্দিৰ নিৰ্মাণৰ চিন্তা চৰ্চা কৰাটো সম্ভৱপৰ হৈ নুঠিলেহেঁতেন। সংসদ ভৱন নিৰ্মাণত কাম কৰা বিশেষজ্ঞসকলৰ তত্ত্বাৱধানত এই মন্দিৰৰ নিৰ্মাণ কাৰ্য কৰা হ'ব। উল্লেখ্য যে আহমেদাবাদৰ আৰ্কিটেক্টৰ পীয়ুষ সোমপুৰা আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ নৱৰত্ন ৰঘুবংশীৰ সহায়ত মন্দিৰ নিৰ্মাণৰ নক্সা তৈয়াৰ কৰা হৈছে। মন্দিৰটো 2027 চনৰ ভিতৰত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে নতুন আইন আলিৰে পুটিনে ভুৱা খবৰ বিয়পালে শাস্তি 15 বছৰৰ কাৰাদণ্ড। ৰাছিয়াৰ দেশৰ বাহিৰৰ কাৰ্যসূচীক লৈ ভুৱা খবৰ বিয়পালে বিহা হ'ব 15 বছৰৰ কাৰাদণ্ড। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এনে এখন আইনত শুকুৰবাৰে স্বাক্ষৰ কৰিছে। আন্তৰ্জাতিক সাংসদ মাধ্যমৰ বাতৰি অনুসৰি ৰাছিয়াক লৈ চলি থকা বিভিন্ন বিৰোধাত্মক বাতৰিৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈকে পুটিনে এনে আইন আনিছে। ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱাক লৈ বাকী বিশ্বৰ চাপৰ সন্মুখীন হৈছে পুটিন। প্ৰায় এমাহ ধৰি অভিযান চলোৱা ৰাছিয়াই এতিয়ালৈকে ইউক্ৰেইনক নিয়ন্ত্ৰণত আনিব পৰা নাই। ইপিনে পুটিনৰ যুদ্ধবাজ আচৰণৰ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে। বিগত সপ্তাহতে সংসদত গৃহীত হোৱা ভুৱা তথ্য সম্বন্ধীয় বিধেয়কখনত পুটিনে স্বাক্ষৰ কৰে। আইনখনৰ মতে বিদেশত থকা ৰাছিয়াৰ চৰকাৰী কৰ্মী বা সংস্থাৰ বিৰুদ্ধে ভুৱা তথ্য বা খবৰ বিয়পোৱাৰ প্ৰমাণ লাভ কৰিলে তাৰ বিৰুদ্ধে জৰিমনাসহ কাৰাদণ্ড বিহা হ'ব। এই আইনমতে সৰ্বাধিক 15 বছৰৰ কাৰাদণ্ড বিহা হ'ব পাৰে। ৰাষ্ট্ৰপতি পুটিনে বিশ্বত দেশখনৰ সন্দৰ্ভত যাতে মৰ্যাদাৰ উলংঘন নহয় তালৈ দৃষ্টি ৰাখি এই কঠোৰ আইন আনিছে।